সকলোকে স্বাগতম জনাইছোঁ। এয়া যাবলৈ ওলাই আছোঁ হলগুৰি, য'তকে য'ত শিশু ভাওনা আছে। পদ্মনাথ নাট্যগোষ্ঠী নাট গাঁও আৰু জতুকীয়া ৰাইজৰ সহযোগত এই শিশু ভাওনা আপোনালোকক মানে 5 তাৰিখৰ পৰা 10 তাৰিখলৈকে হ'ব। এদিনত 2খনকৈ আজি বাৰু হৈছে, আজি এখনহে হ'ব। মই যোৱাটো অকণ দেৰি হ'ল, সেইকাৰণে আপোনালোকক গৈ পেলাই চব অকণ ৰাইজসকলকো দেখাম আৰু অভিনয়খিনি ভাওনাখন অকণ দেখাম আৰু ভিডিঅ'টো একেলগে চাই থাকিব আৰু স্কিপ নকৰাকৈ, আৰু ভিডিঅ'টো একেলগে চাব বুলি আশা কৰিছোঁ। এইখন হৈছে গেটখন, মানে মই ভাওনা প্ৰতিযোগিতা এফালে য'ত ভাওনা প্ৰতিযোগিতা হৈ আছে জতুকীয়া, আৰু এইখন হৈছে গেটখন ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু ঠাণ্ডা পিছে বহুত পৰিছে। ইয়াৰ চাইডত বাইক এইবোৰ আছে, দেখুৱাই দিছোঁ এইবোৰ। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। ভিতৰত আৰু এয়া হৈছে গায়ন বায়ন বনাই থোৱা হৈছে, আৰু ইয়াৰ দুইফালে দুজনে গায়ন বায়ন। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ পেলাই এয়া লাইটৰ ডেক'ৰেশ্যন দি দিছে, মানে দুৱাৰ মুখৰ পৰা অলপ আগলৈকে লাইটৰ ডেক'ৰেশ্যন দি দিছে। আৰু লাইটৰ ডেক'ৰেশ্যন অকণ শেষলৈকে ইয়াত এয়া হৈছে অনন্ত সজ্জা। আৰু এয়া হৈছে জুবিন দাৰ চিনেমাখনৰ বিনালে লগাই দিছে, আৰু এয়া হৈছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি। আৰু বাহিৰৰ দৃশ্যটো অলপমান মই দেখুৱাই দিছোঁ, আৰু এয়া ভাওনা হৈ আছে। পেণ্ডেলটো আগচোৱা দেখুৱাই দিছোঁ, আৰু ইয়াত লিখা আছে যেতিয়া কুঁৱলী নাই, অকণমান দেৰিকৈ বহুত কুঁৱলী পৰিব। আৰু ইয়াৰ পতাকা তোলা ঠাই, ইয়াৰ ওপৰফালে পতাকাখন লগোৱা আছে, তলফালে এয়া ভিডিঅ'টো একেলগে চাই থাকিব, আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকক ভাওনাখনৰ নামটো কৈ হোৱাই নাই। ভাওনাখনৰ নামটো হৈছে অনুসূয়া স্বামী ভক্তি। এতিয়া বলো নিষ্কৰ্তব্য
গতিকে মোৰ স্বৰ্গলৈ যোৱাৰ ব্যৱস্থা কৰোঁ। স্বৰ্গলৈ গৈ নৰ্মদাৰ মই সংসাৰ কৰিম আৰু দেৱৰাজ ইন্দ্ৰক মোৰ বাবে কৈ কৰ্মভাগ উলিয়াই যেনে তেনে ভাত মুঠি বনাম আৰু নৰ্মদা স্বৰ্গত তুমি আৰু মই অকলে অকলে গুৰুদেৱ মই আহিলোঁ। গুৰুদেৱ আজিৰ পৰা তুমি এই মন্দিৰভাগ চাবা, মই আৰু নাই। আৰু তুমি ঘৰতে খং কৰি নাথাকিবা, নহ'লে তোমাক কোনোবাই কেছ দিব। মই আহিলোঁ গুৰুদেৱ, মই আহিলোঁ গুৰুদেৱ, সঠিক অপমান কৰিলোঁ। মোৰ অহংকাৰে আজি মোৰ ধ্বংসৰ কাৰণ হৈ মোৰ সন্মুখত থিয় দিছে। এই ভুলৰ বাবে মহাদেৱে মোক এতিয়াও নকৰে ক্ষমা। নাই, মই এগৰাকী নাৰীক স্বৰ্গলৈ যাবলৈ কৈ ভাল কাম কৰা নাই। মই অতি অষ্টমে অনুপ্ৰিয়াৰ চলত মোৰ ভুলৰ ক্ষমা বিচাৰি অৰুণ প্ৰাৰ্থনা। হৰ হৰ মহাদেৱ। দেখিছা কথা মই ক'বা এই বৰা বুজাইতে মোৰ নৰমদাক চবলৈ পঠিয়ালে। তোক ভিক্ষা দিছোঁ, তই ধ্বংস হ'বি। তই শেষ হৈ যাবি বন্ধ কৰি। নৰমদা তুমি গুচি আহা, নৰমদা তুমি গুচি আহা। অ' নৰমদা তুমি গুচি আহা। আপোনাৰ কৃপাত মই শ্ৰীদেৱক পালোঁ পাইছা। কিন্তু কি নৰ্মদা কৰ্মৰ বলতহে নিজে উদ্ধাৰ কৰিব পাৰে। সেইবাবে মই কঠোৰ তপস্যা কৰিবলৈ সাজু আছোঁ। তাৰ বাবে আপুনি মোক মাৰ্গদৰ্শন কৰক। সেইভাৱে তেওঁৰ স্বামী সেৱা ভক্তিতকৈ বেলেগ তপস্যা নাই নৰ্মদা। স্বামী ভক্তি মোৰ ভাগ্যত নাই। মোৰ বাবে অসম্ভৱ। নিজক বিশ্বাস কৰি সকলো সম্ভৱ কৰিব পাৰি লাভ কৰিবা। তেওঁক তুমি গ্ৰহণ কৰিবা। হিৰণে যিজন উপস্থিত কৰাব তেওঁকে মই মোৰ সৌভাগ্যৰ স্বামী মোক আশীৰ্বাদ কৰতাই মই আপোনাৰ আইন পালন কৰিব পাৰিম। নিশ্চয় নাই জানো নিজ কৰ্তব্যত খোৱা অগ্ৰসৰ। অনুপ্ৰিয়াৰ কথা মতে কাইলৈৰ সূৰ্যৰ প্ৰথম কিৰণত নৰ্মদাৰ যিজনকে সাক্ষাৎ কৰিব তেওঁকেই হেনো নৰ্মদাই স্বামী বৰণ কৰিব। নৰ্মদাৰ ভাগ্যত জানো স্বামী সুখ আছে? আছে, নিশ্চয় আছে। মই নৰ্মদাৰ বাবে এজন উপযুক্ত স্বামীৰ ব্যৱস্থা কৰিছোঁ। নারায়ণ নারায়ণ গুপ্ত আলোচনা কিন্তু বাধত্ব মন্ত্রী যেটা
পাৰিবা দেৱীসকল, সকলো নাৰায়ণৰ লীলাৰ বাবেই কৰিছে। তেওঁৰ ইচ্ছাত গছৰ ডালত নিত্যাত মগ্ন হৈ থকা চৰাইও তলত সৰি নপৰে। তেনেস্থলত গুপ্ত চক্ৰান্ত মোক লাগে নৰ মাংস। আজি মই নৰ মাংস ভক্ষণ কৰিম। মোৰ উদৰ ফুৰাই যাওঁ কিছু ৰাত পাতি নৰ মাংস সন্ধানত। মানৱ দানৱ সকলোৱে নিৰ্দিষ্টক চৰাই প্ৰত্যাহ্বান। এই কৃতবিৰ্যৰ মনৰ আশা এতিয়াও পূৰ্ণ হোৱা নাই। প্ৰকাশ কৰক আপোনাৰ মনৰ কামনা। যদিহে নহয় সেই কামনা আচল নীতিৰ বিৰুদ্ধে প্ৰাণ বিসৰ্জন দি হলো পুৰাম আপোনাৰ মনৰ কামনা। মই মৃত্যুক জয় কৰিব বিচাৰো। মৃত্যুক জয় কৰি মোৰ সন্মুখত ইয়াত বন্দী কৰি ৰাখিব বিচাৰো। এইটো সম্ভৱ নহয়, সম্ভৱ মোৰ ইমানে অসম্ভৱ একো নাই। মৃত্যুৱে মোৰ চৰণ পঠিব লাগিব। মোৰ মৃত্যু নহ'ব সম্ভৱ। তাৰ বাবে Yeah.
সৌভাগ্যৰ দেৱতা তই মোক সহায় কৰিছ আঁতৰি যা আঁতৰি যা দেৱতা মোৰ প্ৰতিজ্ঞা আছিল আজি সূৰ্যৰ প্ৰতিক্ৰিয়া যাকে মই প্ৰথম দেখা পাম তেওঁকে মই স্বামী গ্ৰহণ কৰিম মই তোৰ স্বামী সহায় কৰিবলৈ মোকে বাছি ল'লে জাননা আপোনাক লগ ধৰিছে মই অথনি আছিলোঁ কিন্তু এতিয়া মোৰ চকুটো আপোনাৰ চকু হ'ব না যিজন মনৰ চকু তেওঁ কেতিয়াও পৰীক্ষা হ'ব নোৱাৰে বলক না মই তোমাক মোৰ অৰ্ধাংগিনী কৰি দিওঁ তেওঁ মোৰ স্বামী গতিকে মোৰ স্বামীৰ বিৰুদ্ধে মই এটি সত্য শুনিবলৈ খোজোঁ আজি মুখ্যমন্ত্ৰী পাতালে লুকাও মোৰ স্বামীক ধনী কৰি আজি যিজন মানুহকে মই গতি দৰ্শন কৰিলোঁ তেওঁকে মই স্বামীকৰণ কৰিলোঁ মোৰ স্বামীক অপমান কৰি নিজৰ ৰঙৰ কামনা নকৰিবা আমি বিচাৰিছিলোঁ অন্তৰ নহ'বনা তুমি মোক বিশ্বাসঘাতকতা কৰিলা মই আজি আজি সূৰ্য অস্তৰ আগতে যাকে দেখি তাকে মই ভাঙি নিয়মে ভ্ৰমণ কৰিম এতিয়া মই মোৰ তপস্যা ইয়াতে আৰম্ভ কৰিম এবাৰ চাই দিয়া ঐ দাদা ভাওনাখনৰ নামটো কৈ দিয়কচোন ভাওনাখনৰ নামটোৱে নাজানো নিজে ক'ব নোৱাৰিলে দাদা লোকক ক'বলৈ কৈছে আপুনি সামনে ত্যাগ মই আহিছোঁ
নারায়ণ নারায়ণ রাম কেতিয়াও হ'ব নোৱাৰে মই নৰ্মদা অখণ্ড সৌভাগ্যৱতীৰ আশীৰ্বাদ কৰিছিলোঁ প্ৰদান হে প্ৰভু মই যদি প্ৰকৃততে সতী হওঁ সতী ধৰ্মই যদি ত্ৰিলোক লঘু কৰিব পাৰে তেন্তে নৰ্মদাৰ স্বামীক ঘূৰাই দিয়ক আৰু সকলো ৰোগৰ পৰা মুক্ত কৰক প্ৰভু মুক্ত কৰক তুমি চিন্তা নকৰিবা অচিৰে এই কৌশিক ৰোগমুক্ত হৈ নিষ্প্ৰাণে ঘূৰাই পাব
যেতিয়া আহি ঘৰ পালোহি মানে কুঁৱলী ইমানেই মাৰিছে, বহুত কুঁৱলী, আৰু যেনে তেনে ভিডিঅ'টো কৰিলোঁ। আৰু এনেকৈ ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ আচলতে, আধা বহুত দেৰিকৈ কৈছোঁ, সেইকাৰণে যেনে তেনে আহি পেলাই মানে পালোহি আচলতে। আৰু কুঁৱলী দিছে গোটেই বগা। এইখন হৈছে আমাৰ গেটখন, আৰু আমাৰ ঘৰলৈ আৰু যাবলৈ আৰু অকণ দূৰ আছে। কুঁৱলী মানে সাংঘাতিক কুঁৱলী মাৰিছে, আপোনালোকে অকণ ভিডিঅ'টো কৰিলে বাৰু। আচলতে অকণ বহুত ব্লগ বনোৱা নাই কাৰণে আধাতে গৈ পেলাই এনেকৈ ব্লগখিনি যিমানখিনি পাৰোঁ দেখুৱালোঁ আপোনালোকক। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বাই বাই। বহুত ঠাণ্ডা পৰিছে, সাংঘাতিক ঠাণ্ডা পৰিছে মানে। আজিলৈ বাই বাই।